যদি ৰাজ্যখনৰ আৰক্ষীয়ে নিজৰ দায়িত্ব আৰু কৰ্তব্য পাহৰি সেই ৰাজ্যখনৰ নেতা মন্ত্ৰীৰ গোলাম হৈ থাকে তেন্তে সেই ৰাজ্যখনৰ অৱস্থা কি হ'ব? মই খাৰা হৈ আছো বুজিলে চামচা কৰিবলৈ আপুনি আহিছে এজন আৰক্ষী চৰকাৰী কৰ্মচাৰী হলেও সেই আৰক্ষীজন সৰ্বপ্ৰথমে জনতাৰ সেৱক আৰু জনতাৰ সেৱা কৰাই আৰক্ষীৰ প্ৰথম কাম। কিন্তু এই দৃশ্যসমূহ চালে আপোনাক কি লাগে? আৰক্ষীয়ে প্ৰকৃততে জনসাধাৰণৰ সেৱা কৰি আছে নে নিজৰ দায়িত্ব আৰু কৰ্তব্য পাহৰি নেতা মন্ত্ৰীসকলৰ গোলাম কৰি আছে? এজন সঁচা আৰক্ষী হ'বলৈ প্ৰচণ্ড সাহস আৰু নৈতিকতাৰ প্ৰয়োজন হয়। আমাৰ অসম তথা ভাৰতবৰ্ষত যিমান সঁচা আৰক্ষী আছে প্ৰত্যেককে মই চেলুট জনাইছো আৰু যিসকলে জনসাধাৰণৰ সৈতে গুণ্ডাৰ দৰে আচৰণ কৰে সেইসকলক মই অনুৰোধ জনাইছো আপোনালোকে অতি সোনকালে আপোনালোকৰ দায়িত্ব আৰু কৰ্তব্য ভালদৰে পালন কৰক যাতে অসমৰ জনসাধাৰণে আৰক্ষীৰ প্ৰতি থকা মৰম ভাল পোৱা অটুট ৰাখে। আৰু শেষত জয় অসম আৰক্ষী। আপুনি যদি মোৰ সৈতে একমত তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।